Hello guys, আজিৰ ভিডিঅ'টো আৰম্ভ হ'ল আজি আনষ্টপেবল ভিডিঅ' গোটেই পাঠশালা ঘূৰি আহি এই পাল লগি জাগা আমাৰ এখনি জাগাই জামত তল এইখিনি আৰু বৰ্তমান আন্ধাৰ আৰু বৰ্তমান নীলমৰ মোবাইলটো দি আমি শুট কৰি গৰম চাকচোন পিনলি মে নৰুৱে আজিকালি চাকচোন আৰু মানে কি ঘটনাটো হ'ল ইয়াৰ মোবাইলটোৰ ৱাইডত লাইট নজলে সেইকাৰণে আন্ধাৰ মুন্ধাৰ পাব বেয়াচা নাপাব আজি আনকাট ভিডিঅ' হ'ব একদম এইটো আমাৰ হাইৱে আমাৰ এই জামৰ তলত আমি আজি আহি কিনে পাঠশালাৰ পৰা ঘূৰি চুটি আহি এতিয়া ভিডিঅ'টো এণ্ড কৰিম আরে গাছৰ পানী পড়ছে বল গাইস বলক বহুত গাড়ী চাৰি আহিছে বহুত আপোনালোকে পাঠশালাত নাহিলেও হ'ব আমি এই ভিডিঅ' চাওঁতে আপুনি পাঠশালাত নাহিলেও হ'ব আমি আপোনালোকে আহিব লাগিব বলক আমাৰ লগত যাই থাকক আৰু আনকাট ভিডিঅ' আজি মোবাইল পাৱাৰ বেংক চাৱাৰ বেংক চব লগ হৈছে হয় ন আৰে পকেটত মোৰ কথাই নাছে মই না দিয়া নাই এনেকৈ এইটো পকেট এনেকৈ লৈ ল'লি নাই এইটো পোৰ্ট্ৰেট টাইপ হৈ যাব না ভিডিঅ'টো প্ৰব্লেম সেইটোৱে গাইছ ইমান তোৰ মতে কিমান সময়ৰ ভিডিঅ' হ'ব কওঁ মোৰ মতে হ'বা লাগে ভালেখিনি টাইমে মোটামুটি 2-2.5 ঘণ্টা মোৰ মতে 2 ঘণ্টা হ'ব 2 ঘণ্টা মোৰ মতে বিশ্বাস নাই 2 ঘণ্টা কৰা পাৰব পুৰা ছাপৰ্ট দি দিব লাগিব পাৱাৰ বেংকৰ পুৰা দি দিব লাগিব আৰু মোৰ মোবাইলটো মাজে মাজে উলাই দিম মাজে মাজে হ'ব কিন্তু পুৰা আনকাট ভিডিঅ' হ'ব তোৰ এইটো পুৰা আনকাট ভিডিঅ' হ'ব বাপৰে বহুত গাইছ আজি আৰু এনেকৈ ভিডিঅ' কৰা আমাৰ এক্সপিৰিয়েঞ্চো নাই বহুত দিনৰ মূৰত ইউটিউবত ভিডিঅ' দি আছোঁ ফাৰ্ষ্ট টাইম এইটো চেলেঞ্জ চবে চাব লাগিব এইটো এটা চেলেঞ্জ লৈছোঁ ফাৰ্ষ্ট টাইম আৰু ইউটিউবত বহুত দিন ভিডিঅ' দিয়া নাই কাৰণে এইটো দিলোঁ এইটো ভিডিঅ'ত যদি 5টাও ভিউ আহে মানি যাম 5টা ভিউ আহিলেও মানি যাম মোৰ লাইক কোনে চাই আছে কাৰণ চাওক মোৰ ৰ'ব একচোন মই আজি জন্মিবা কিমান 18 বছৰ হ'ল 18 বছৰ মোৰ 20 বছৰ আমাৰ 24 ঘণ্টাকৈ দিনটো যায় যে কিমান ঘণ্টাৰ দিন হ'ল তাৰে মাজত আমি জাষ্ট আজি এটা সৰু পাৰ্ট মোটামুটি 2-3 ঘণ্টাৰ পাৰ্টহে এটা আমি যেনেকৈ ভিডিঅ' কৰি আছোঁ আমি যাই থাকা আপোনালোকে আমাৰ লগত যাই আছে বৰ্তমান লাইভ আপোনালোকে পুৰা দেখুৱাব যে আমি কি কি এনজয় কৰিম কি কি কথা পাতিম পুৰা শুনব হয় ন আমি গৈ আছোঁ পুৰা একদম পুৰা জোচ চবৰে আছে আমাৰ দুটাৰ এইটাক নেকি কি হয় ক'বা নোৱাৰোঁ 2 মিনিট হ'ল অলপ তলত লৈ লৈছোঁ ৰ'ব গাইছ এনেকৈ ৰুদা ভিডিঅ' চাই ভাল লাগছি বোলে ভিডিঅ' চাই ভাল লাগছি কোনটো মাষ্টৰ কেনে লাগছি বঢ়িয়া ভাল তুমি ষ্টুডেণ্ট মাষ্টৰ তই বোলে মাষ্টৰে ঠিকে আছে বঢ়িয়া দে আহোঁ দে ইয়াতে এই বাচ্চালা যাম অলপ আনকাট ভিডিঅ' কৰি আছোঁ চলিয়ে থাকব এইটো বৰষুণ আহিব নি ইমান দিব সেই লাগছে অলপ মোৰ ডাউট হৈছে পৰি যায় ভাল লাগিব গাইজ বতৰটো চাওক বহুত ডাৱৰীয়া আপোনালোকে ভিডিঅ'ত কি দেখি আছে ক'বা নোৱাৰোঁ কলা মূলা দেখুৱা আৰু অলপ সেই লাইট জ্বলালে মানুহে বহুত সেই কৰি ল'ব নাই লাইট নজ্বলাঙে এইটো লাইট না মোবাইলত এইটো নজ্বলাঙে এনেকৈ ধৰি থাকিম মোবাইলটো পূৰা যি দেখে দেখি থাকিব গাইজ আমি বেছি কথা কি কৈ থাকিম আৰু মানে আমি সেয়া আৰু অলপ চাৰ পৰি আছে লাহে লাহে অলপ চলপ আজি বতৰটো অলৰেডি ইমান পানী চানী আছে বতৰ বৰষুণ গৈছে টাইম কেইটা হ'ল ব্ৰাদাৰ এতিয়া বৰ্তমান মই টাইমটো চাই দি আছোঁ ৰ'ব ভিডিঅ'টো বহুত এডিট কৰিব লাগিব ঘটনা হ'ল মই ভিডিঅ'টো উল্টাকৈ কৰি ফেলিলোঁ টাইম 6:35 ল'লোঁ কেইটাত আহি পাওঁ চাওঁ 6:35 ল'লোঁ আমি কেইটাত আহি পাওঁ চাম পাওঁ মানুহে কলাক দে ভিডিঅ' ভাল লাগছে আমাৰ গাইজ ভিডিঅ'টো কালি আমাৰ ভিডিঅ'টো কিমান কালি আমাৰ ভিডিঅ'টো কৰা এতিয়া কিমান হ'ল 22 ঘণ্টা 8টা হেৰিত আছিল 22 ঘণ্টা হ'ল আজি 8:15 24 ঘণ্টা হ'ল চ' আমাৰ 24 ঘণ্টা নহওঁতে কিমান ভিউজ গ'ল আমাৰ 800টা হৈছিল 800 ভিউজ গাইজ এলা নহয় দিয়ক ৰিভিউ পাই গ'লোঁ ৰাস্তাই ৰাস্তাই পুৰা
ৰিভিউ পাই গ'লোঁ পুৰা ৰাস্তা একদম বহুত মানুহৰ ভাল লাগছি বহুত ভাল লাগছে আমাৰ ভিডিঅ' আপোনালোকে গম পাইছিলে গাইছ কোনটো আমি যে মাষ্টাৰ হৈছোঁ এই মাষ্টাৰ হ মই ষ্টুডেণ্ট সেই জাৱানী জিনিহে জাৱানী জিনি গাইছ আপোনালোকে চাই ল'ব পাৰিব কেতিয়াবা অঁ আপোনালোকে চাই ল'ব পাৰিব এই ভিডিঅ'টো আপোনালোকে কেতিয়া চাই আছে আমি ক'ব নোৱাৰোঁ কিন্তু আমাৰ এইটো ভিডিঅ' আছে ক'বাত নহ'লেও ক'বাত অঁ চ' ইনষ্টা ফেচবুকে চাই ল'ব আৰু ইউটিউবত নাপাব অঁ ইউটিউবত কপিৰাইট লাগি গ'ল গাইছ ইউটিউবত চবতে হ'ব এনেকৈ ভিডিঅ'টো ডাইৰেক্ট এনেকৈ ধৰি থকা এলা কথা নহয় মোকো দি মাজে মাজে না আনকাট কৰিব নোৱাৰা কৈছোঁ মানে আৰু ভিডিঅ' চলিয়ে গ'ল মাজে মোক ধৰিবা দিবি সেইটো অঁ চাওক ৰাতি হ'ল ৰাতি হৈ যায় ইভিনিং ক'ত ৰাতি হয় আৰু লাহে লাহে আমাৰ এইটো পিকআপতে খোজকাঢ়োঁ গাইছ নৰ্মেল এয়া ই ৰিক্সা বেটাৰী দোকান কিবা কিবি এনাখন মানুহ বেছি থাকিলে চাবি দেই থাপ মাৰি লৈ যাব পাৰিম নাই মই এনেকৈ ধৰি আছোঁ পূৰা টানকৈ অঁ যিকোনো কথা কৈ নিদিবি পটককৈ মানে হেৰি না কি কয় মাইকটো অন আছে পাহৰি যাবি এনেকৈ যাবি না পানী গাইছ বহুত পানী আপোনালোকে গাইছ ভিডিঅ'টো অলপমান হেৰি পাব পাৰে ডিষ্টাৰবেঞ্চ মানে আমিও এইখন নিশাৰ আমি কালি খাইছিলোঁ আমি খানা খাইছিলোঁ বহুত ভাল লাগছে খানা কালি এইখনত খাই বহুত ভাল লাগছে কালি খানা খালোঁ আমি কালিৰ দৰে ভিডিঅ' আমি আৰু বনোৱাৰ চেষ্টা কৰি আছোঁ অঁ কালিৰ দৰে ভিডিঅ' বনোৱা আমি চেষ্টা অব্যাহত যোৱাকালি আমি কিনে পাৰোঁ যদি আৰু এটা কৰিম অঁ যদি পাৰোঁ এটা কৰিব পাৰিম যদি আপোনালোকৰ ৰেছপন্স বহুতখিনি ভাল আহে আমি কৰিম আৰু নেক্সট টাইম আমাৰ স্কুলৰ শুইৰ ওপৰত বনাব দি আছে কমেণ্ট আহি আছে কমেণ্ট আহি আছে আমাৰ বহুত কমেণ্ট আজি এতিয়ালৈ আমাৰ 20টা কমেণ্ট হ'ল 20টা হ'ল না ফেচবুকতো 400 পাৰ হৈ গ'ল ভিউজ মইতো ফেচবুকত আজি দিছিলোঁ বহুতখিনি আমাৰ পাবা হেৰি হ'লে ভিউজ লাইক চাইক কেনেহেন আমি গম নাপাওঁ লাইকটো হাইড কৰি থোৱা আছে লাজ লাগে না বেছি হৈছে ইনষ্টা 50 বেছি না মানে আমি হাফ চেঞ্চুৰী মাৰি দিছোঁ হাফ চেঞ্চুৰী উৰাই দিছে গাইছ মাইক্ৰফোন চাই থাকিব লাগিব কাৰণ ইমানো মই হেণ্ডেল কৰা নাই 1 ঘণ্টা হ'লেও ভিডিঅ' একদম ৰ কৰিমেই যেনেকৈ নহওক আনকাট কৰিলে ভাল আৰু ব্লগ হ'লে এডিট কৰি থাকিব লাগে এইটোও লাগিব এডিট মানে হেৰি না তোৰ মই ভিডিঅ'টো এই এনেকৈ কৰি দিলোঁ এতিয়া উল্টা হৈ যাব স্ক্ৰীন মই এইখিনি আৰু ঠিক কৰিব লাগিব গাইছ আমাৰ হেৰি বাৰু কি কয় এইটো ক্ৰচিঙৰ এয়া থিয়েটাৰো ৰ'ব এই থিয়েটাৰৰ পোষ্টাৰ লাগি গ'ল আজি জুনৰ সেই আজি কি জুনৰ কিমান তাৰিখ না জুলাইৰ কিমান আজি জুলাইৰ 17 তাৰিখ জুলাইৰ 17 তাৰিখ থিয়েটাৰৰ পোষ্টাৰ লাগি গ'ল এয়া এনেকৈ কেতিয়া ষ্টাৰ্ট হৈছে আগষ্ট 15 আগষ্টৰ পিছত আৰু থিয়েটাৰৰ পেণ্ডেল আৰম্ভ দিয়ে এয়া টমটম বৰ্তমান এতিয়া বহুত ই ৰিক্সা আমাৰ বন্ধ কৰা এটা ট্ৰেণ্ড আহিছে এটা এপ আছে সেইটো দিয়ে ই ৰিক্সা বন্ধ কৰি দিয়ে আৰু হাতক পূৰা জ্বালা দি দিয়ে হাতক ইমান নাজানে দিয়কচোন গাইছে আমি সেইগিলাখন কৰা নাই কিন্তু আমি ভাল ল'ৰা গুড বয় তুমি আছ নেকি গুৱাহাটীত ই ৰিক্সা বন্ধ কৰা নাই নকৰবা বেয়া কথা কি এপ আছে এটা এপ আছিল কিবা নাজানো কিবা ই ব্ৰেক না কিবা ই ব্ৰেড নাজানো কিবা ষ্ট্ৰেট ফৰৱাৰ্ড এতিয়া ক'ত যাম আমি আমাৰ প্লেন কি আজি নিলাম কৈ দিয়া প্লেনটো ভাবছোঁ ফাৰ্ষ্টতে আমি সেই ষ্টেচনত যাওঁ ষ্টেচন যাবি যাব পাৰি কিন্তু বতৰটো একদম খাৰাপ গাইছে বতৰটো কথা এতিয়া অলপ আপোনালোকে গম নাপালেও লাহে লাহে সেই মাৰি আছে অলপ বৰষুণ শ্লাইট ট্ৰেইন হৈ আছে আজি আমাৰ প্লেনটো হ'ল আমি সেইত যাম এম্বিশ্যনত খানাটো খাম খানাটো খাই দিম আৰু চাম পাৰোঁ না আমাৰ মাদাৰ নাই আজি গাইছ গুৱাহাটীত আছে মাদাৰ আমাৰ এইকেইদিন বহুত ভাল খবৰ বহুত ভাল লাগছে আমাৰ মামাৰ আজি ফুৰ্তি শিৱ মন্দিৰ হৰৰ মহাদেৱ এই গাড়ী ৱাশ্বিং চেণ্টাৰ এইখন আমি আৰু কেমেৰা চুইচ কৰি থাকিব নোৱাৰোঁ ৱাইডত আছে ৱাইডতে থাকক ইমান আৰু নৰি দিয়ক গাইছ বহুত হাল্লা গাইছ পাঠশালাৰ মাজত মানুহে দেখিলে পেটটো খোজা এক্টিং কৰি মোক কেমেৰাটো ধৰি থাকি তোমাৰ দেখাল চাই ভোক লাগছে দাদা ভোক লাগিছে গাইছ
পাঁচশৰ কথা দে তুমি মানুহে এনেও গমে গৰমত এৰে পালা কালি কিন্তু আমাৰ এই মানুহ কিন্তু বহুতখিনি গম পাইছোঁ কালি আহিছোঁ বুলি অঁ কালি গাইছ আমি কালি ভিডিঅ'টো অঁ কালি ভিডিঅ'টোত আমি গাইছ মেক্সিমাম ভাইৰেল হৈছোঁৱেই আৰু এৰে মানুহে পাঠশালা মানুহে বহুতখিনি গম পাইছে বহুতখিনি গম পাইছে বহুত ফ্ৰেণ্ডে বেছি আছে পাঠশালা মোৰো গম পাইছে কিন্তু মই গুৱাহাটী আছে ন সেইকাৰণে এৰে মানুহে যাই যাই চিনি পাই দেখিলে কয়েই কথাটো ভাল হৈছে বুলি সেইটোৱে মোৰ ভাল লাগছে মই কষ্ট কৰি বনোৱাৰ পিছত যে অলপ মানুহে কৈছে ৰাইট গাইছ উৎসাহ দিছে আৰু দীপু ধুনীয়া এক্টিং কৰিছে সি থেংক ইউ গাইছ ই বঢ়িয়া এক্টিং কৰিছে খালি এই গাইছ যাওঁ এনে সেনে পাঠশালা খালি ঘূৰাই দিব লাগিব আৰু কেমেৰাটো গাইছ তাক ঘূৰাই দিম চৰাতকৈ কিয় এইবিলাক এডিটতহে মই মৰি যাম বেছি আৰু ঘূৰাব কৈ নাথাকোঁ গাইছ কিমান মিনিট হ'ল গাইছ 10 মিনিট হ'লে ভিডিঅ'টো বাপৰে বাপ 10 মিনিটত আমি ক্ৰচিং পাৰ হৈ আহি কি পালোঁ এই টাটা মটৰ্ছৰ দোকান টাটা মটৰ্ছ এইটো আমাৰ বহুত মেমৰি আছে এতিয়া আমাৰ এতিয়া নাইয়ে এই আগত আছে এখনৰ আগত এখনৰ আছে বহুত মেমৰি আমাৰ এইটো কি বিল্ডিং বা আছিল গেছ নামটো পাহৰি গ'লোঁ ফাৰ্ষ্ট ভিডিঅ'টো এইটো কি আছিল গাইছ কি বা এইটো কিবা ল'ব 1x বনাওঁ নেকি গাইছ না ৱাইডত বনাওঁ মানুহ আনিছিলোঁ বাৰু যেনেকৈ দেখে দেখা নাই মানে ৱাইডত অলপ বহল দেখি নকচোঁ অলপমান 1xতো কৰোঁ গাইছ ৱাইডত হয়তো আপোনালোকে বৌৰো যাব পাৰে আপোনালোকক বৌৰ পৰা দিবা নোৱাৰে না ঘটনাটো সেইটো হিৰোৰ এইটো হেৰি আমাৰ নীলম হিৰো আৰু এইফালে হিৰোৰ বাইকৰ সেই দুটা হিৰো একেলগে লগ হৈ গ'লে TVS বনি যায় নেকি কি কথা কয় গাইছ এতিয়া হ'ল শাল মইনা এইটো কথাতে বুজিব লাগিব কওঁ মোক দেখাই ৰাখবা নাগে মই কৈ থাকিম ৰাইজে শুনি থাকব ৰাইজে শুনি থাকোঁ দে ৰাইজে শুনব শাল মইনাটো হ'ল এতিয়া যা আগত যা যেতিয়া চিধা কওঁ কোনোবা মানুহে চিধা কওঁ একদম চিধা চাই কওঁ মাইকটোৰ আগত আছে না যেতিয়া কোনোবা মানুহে ছোৱালীক ভাল পায় প্ৰেমত পৰি কথা পাতি ৰাতি নুহুমা কৰি দিন ৰাতি কষ্ট কৰি থাকে তেতিয়া তাৰ হৈ যায় শাল মইনা এ মা কচম কি এই মইনাই কৰি দিলাক শাল মইনা এইটোৱে মেইন ৰিজন মাইক্ৰফোনটোৰ গাইছটো খেৰত শব্দ অহা নাই তোৰ গাত বেছিকৈ ঘেহনি খাইছে নেকি মাইক্ৰফোনটো এনেকৈ দিছা এনেকৈ আছে অ'কে মানে বেছি ঘেহনি খাই থাকিলে খেৰত শব্দ আহে এটা এয়া গাইছ সাহিত্য বা হয় এইখন পাথাৰ আছিল মই 1x দেখালোঁ মানে এতিয়া আপোনাৰ ঘটনাটো কি হ'ল ৰাতি হৈ গ'ল না 1x অলপ কেমেৰাই সেই কৰে লাইট জ্বল দেখা দিয়ে অলপ সেই লাইট চাইট জ্বলিলেহে মোবাইলৰ এইটো লাইটে কি পাথাৰ দেখুৱাব এই প্ৰকাণ্ড এখন কি কয় গাইছ কি কৈ গাইছি চাওকচোন ইয়াতে গাইছে এতিয়া জুবিনৰ এখন কিবা পাৰ্কৰ কথা আছে সাহিত্য বা হৈছে পাৰ্ক বনাব নেকি পাৰ্ক বনোৱা এটা কথা চলি আছে ভালেই আমি আৰু ছাইডত যাওঁ মৰি যাম ব্লগৰ নামত ফুটপাথেৰে যাবা তই নাজানা ফুটপাথেদি বহুত আপ ডাউন গাইছে মোৰ TVS এতিয়া বহুত মেমৰি আছে কি মেমৰি আছে কৈ দি আমি এটা ফটো উঠাই আছিলোঁ বাইক চাইকে উঠি নল'লোঁ প্ৰমোশ্যন নহ'ল পিছত TVS হয় এইখন ভাল কিন্তু বহুত অপশ্যন আছে না প্ৰমোশ্যন গাইছ TVS প্ৰমোশ্যন ৰাস্তাৰ ইফালে এখন আগতে সেই আছিল নেকি ৰয়েল আছিল এতিয়া বদলিছি এটা বটল গাড়ী মা কালী ৰেষ্টুৰেণ্ট জুবিন ক্ষেত্ৰত দেখোন এই ষ্ট্ৰাকচাৰটোৱে দেখোন দি গ'ল চব চেজা পাৰ্কো নহয় সেই চব গেল জুবিন উদ্যান বনাব যে লিখি দিছিতো বনাব লিখিয়ে দিছি ষ্ট্ৰাকচাৰটো গোটেই উৰি গ'ল 3D প্ৰিণ্টটো मतलब हमारे राइज नहीं मान रहे हैं ये हम लोग यहाँ पर बनाने नहीं देंगे ঘটনাটো গাইছ মানুহ বদমাছ মই আমাৰ পাঠশালা মানুহ সেই বুলি মই নহয় দিয়কচোন মইতো ভালে আপোনালোকে দেখছে মোক ভিডিঅ'ত নাবালক চলি মই আকৌ এনেকৈও পাঠশালাৰ মাজত ভিডিঅ' কৰা এলা কথা নহ'বই গাইছ আপোনালোকে এতিয়া অলপ এনজয় কৰক এইবাৰ আমি অলপমান শান্ত হম আপোনালোকে ভিডিঅ' চাওক যিহেতু ইভিনিং ৱাকত চলা ইভিনিং ৱাকত আমি কিবা কৈ থাকিলে আপোনালোকে শুনা পাই থাকোঁ গাইছ আমি বহুত ফানি কথা কৈ থাকোঁ এতিয়া কওক কি তই কিবা কৈ আছিলি আজি ঘৰত কি এই যি মই যে ক'লোঁ বোলে এইটো কথাটো ভিডিঅ'ত ক'ব লাগিব EMI আমি এতিয়া ৰেষ্টুৰেণ্টত যাম যাব এম্বিশ্যনৰ ৰেষ্টুৰেণ্ট মইতো আজিলৈ খাই পান দিয়কচোন খাই পা নাই
কালি কিন্তু আমি নিহাৰত খালোঁ ভাল লাগে খানাটো আজি এম্বিশ্যনত চাওঁ কি হয় খানা কেনে পাওঁ ই আৰু যদি বেছি দাম হয় 1 টাকাটো দি বাকীখিনি মাহে মাহে EMI ল'ব লাগিব 300 টাকা যদি হয় 1 টাকা দি 299 টাকা EMI কৰি দিম অঁ কিমান টাকা কিমান মাহৰ EMI কৰবি কেই টাকা 10 মাহৰ 30 টাকা কৰি কাটি থকা বেছি এম্বিশ্যনত যাই তাই EMI কৰিম গাইছ খাই লৈ আপোনালোকে ভিডিঅ'টো একদম লাষ্টক লৈ চাই থাকক কি হৈছে হিচাপ নাই অঁ EMI হয় না আমি মাইৰে খাম গাইছ নতুন দোকান ল'লা কংগ্ৰেচুলেশ্যন গাইছ আপোনালোকেও দি দিব অনকাত ভিডিঅ' গাইছ মায়াবিনী EV মটৰ্ছ অঁ দেখুৱাব নোৱাৰোঁ তাক মানে আমাৰ দেখি চাই আছে মানে কি তুলি লৈ গ'ল গাইছা না এনেকৈ ক'ব না এইফালে আমাৰ নন্দিনী বিপুল দাৰ তো বহি আছে বিপুল দা বেঠা हुआ है गाइस বল আগত যা উপরে যাবা উপরে যাবা না উপরে উঠি গেলো গাইস वाइडत लो दे कैमरा तो गाइस ओ मुटलो जितनी पलक से नाम ही दो এই কমপ্লেক্সটো দেখা দি হা এইটো এটা কিবা বনাই আছে গাইস আমাৰ শুনামতে হিমন্তৰ পুতেকে বনাই আছে আমি বৰ্তমান সেই পাওঁ হেমন্ত হে বজালী হাই ছেকেণ্ডাৰী বজালি পালোঁ আমি বজালী হাই ছেকেণ্ডাৰী ভট্টদেৱ ইউনিভাৰ্চিটি লেটছ গো ভিডিঅ' আৰু খোজকাঢ়ি দুটাতে কনছো ঠাণ্ডাটো বহুত ঠাণ্ডা মৰি যাওঁ লাগি যায় ভাগ্যই বুলি ক'ব লাগিব ষ্টেচন যাবি না ষ্টেচন ভাবচোন নিজে ভাব না আজি অলপ এখনিৰে পাঠশালাখিনিয়ে ঘূৰি লওঁ আজি এখনিকে এনেকৈ এম্বিশ্যন দি খাই সেনেকৈ হয় সেইদি নতুন বজাৰ ওপৰে গুচি যাম তে মাই গড নতুন বিজেডি গুচি যাবি ওপৰেদি নহয় আমাৰ এতিয়া তই জানছা নাই এই যি ফুটপাথগিলা যে বন্ধ কৰি দিছে মানে চব ফুটপাথহে তোৰ সেইগিলা ডিভাইডাৰ ডিভাইডাৰ আমি বহুত আগেই দি ঘূৰি দিব লাগিব গাইছ নহ'লে নাযাওঁ দে আজি আমি পাঠশালাখানে ঘূৰি লওঁ চাৰিআলি পৰা সেনেকৈ হৈ ষ্টেচন নাযাওঁ আজি আমাৰ ষ্টেচন যোৱাৰ মন নাই কালি যাম আমি পালোঁ দিয়ক পাঠশালা চিটি এপ্ৰক্স বজালি ভট্টদেৱ বজালি ফিল্ড নেকি বজালি হাই ছেকেণ্ডাৰী ফিল্ড গাইছ আপোনালোকে আগত দেখাই আছোঁ বহুত গাড়ী বৰ জদ্দে আপাদ্য গাড়ী আজিকালি পাঠশালাৰ বহুত গাড়ী বজালি হাই ছেকেণ্ডাৰী গেট কি দেখাম আৰু এইটো কাষতে চিৰচেনেহী মোৰ ভাষা জননী সাহিত্য সভা অফিচ বজালি ইমান দেখাই ৰাখিব নোৱাৰি গাইছ আপোনালোকে জানে চিধা চাই থাকক আমিয়ে নাচাওঁ এইগিলাখান আপোনালোকে চাই কি কৰিব হয় না নহয় গাইছ কওক মানুহ কম হ'লে ভাল গাইছ কাৰণ কিয় ভিডিঅ' কৰি আছোঁ গাইছ ৱাইডত দিওঁ ৰ'ব বহলকৈ দেখা পাব এনেকৈ ল'ম কি পাগলা ক'ত বৰষুণ আহে কি কয় যি কয় ডাঙৰকৈ কবি মাইকত নিচা আগত যা হৈ ল'ম এই ভিডিঅ'টো আমি ভালেখিনি টাইম চাব লাগিব ৰে একবাৰ আমি গোটেই ভিডিঅ'টো চাব লাগিব কি হ'ব নহয় মানে এডিটৰ কথা আছে না একবাৰ আমি যিমান ঘণ্টাৰ হয় যিমান সময়ত হয় চাব লাগিব ভিডিঅ'টো চাব লাগিব দাদা কিন্তু তিৰি লৈ আহিছিল দেখা দাদাই তিৰি লৈ আহিল আৰু আমি খুই আমাক ডিপেটা খুই কাহানী এটা হ'ব ক'ত নকওঁ গাইছে এইগিলাখান দক খুই নকয় আৰু ক'ত যে ভিডিঅ'ৰ মাজত খুইৰ কাহানী সোধে
শিৱ মন্দিৰ গাইছ হৰৰ মহাদেৱ পাঠশালা বিশাল নালা দলং গাইছ পাঠশালা বিশাল নালা দলং ওৱান এক্সতে ভাল হয় নেকি গাইছ না পোহৰত গেলি হোৱাইটটোৱে ভাল মই ধৰিবই পৰা নাই মই মানে মোবাইলৰ ব্ৰাইটনেছ বেটাৰী ছেভিং মোড চব অন আছে বল হুণ্ডাইৰ কিবা গাড়ী গাড়ী চুমেৰ নেকি লগৰটোৰ ভিতৰত ধামাক কি দিলি চুপা চুপি ককা দেউতা নাতি আৰু হাতী নেকি চুৰৰ দৰে ভিডিঅ' কৰি আছোঁ দে গাইছ ৱাইডে ভাল হ'ব দে আজি আমি কৈ আছোঁ আনষ্টপেবল ভিডিঅ' হ'ব আনকাট আমি কৰিবই লাগিব আজি আমাৰ চেলেঞ্জ সেইটো তোমাৰ চেলেঞ্জ ফাৰ্ষ্ট চেলেঞ্জ আছে আমাৰ জীৱনত কিবা এটা ফাৰ্ষ্ট চেলেঞ্জ এটা লৈছোঁ সেইটো যদি কৰবা নোৱাৰোঁ গাইছ কেনেহেন ঘটনা হৈ যাব কথাবিলাক সৰু শুনছে ৰাইজ কাৰণ আমি নিজে সৰুকৈ কৈছোঁ ইয়াকছে দিলাক এনে ভয় নাখাব মোৰ মাথা বুলি ভাবিছোঁ তোক অঁ আমাৰ ফেন বুলি ভাবিছিলি আমাৰ ফেনটো বহুত আছে হৈ গাইছ কাৰণ নামতে কিন্তু আমাৰ নামতে দিয়কচোন কালি আমি গৈছিলোঁ নিহাৰত বোলো অট'গ্ৰাফ ল'ব মানুহে নাই গৈছে বিৰাট দুখ দিয়ক যা আগত যা তই দেখাই থাকিম যাম এই নাই তই আধা হ'লে তই চাইডৰ আধা জেগা খাই পেলাম মানে বেছি গুৰুত্ব দিয়া নাই আমি ভিডিঅ' কৰি থাকোঁ আৰু ইয়ালৈ পালোঁ নেকি দাদা মাৰে গাইছ তই মোৰ একদম সমানত নাহিবি কাৰণ আধা জেগা তই খাই আছা মানে সেই কৰি খোজকাঢ়ি আহি মই সমান নাই মই পিছত থাক যি কোৱা কৰি থাকবি আহি থাকোঁ মাইকটো লগৰ আছে আজি ভিডিঅ'ত কোনে আহি যায় হিচাপে নাই গাইছ क्या हुआ पाठशाला में भीड़ लग गया गाइस हम थोड़ा रुक देते हैं 2 मिनट ना कि ফুটপাতে যাব লাগছিলে भीड़ लग गया गाइस এই ফালে बच्चे लोग फुटपाथ से चलते हैं गाइस लोगों रख ला गाइस में आपिर पासे गाई আছে গাইস আপির পাশে নিল কি হল মই তো মেলে যাও নেকি अब धीरे धीरे जाऊँ 10 मिनट में और আপনাদের के सारो रेस्टोरेंट के सारो रेस्टोरेंट बे আপনাদের দেখি গেছে এতে আন के सारो रेस्टोरेंट এটা খুলছে আমি বহুত ডাঙৰ ফ্ৰেণ্ড কে সাৰো মহনো হয় স্ট্রিট ফুড গাইছে গিলাক আছালে কিমান দেখাম মই এই নিলাম তোলে দি যাবে তোৰ লগত নলাই আহোঁ পূজে আছে না কি আছে অলপ ভিৰ কমলি আগৰ পৰা নামেই দিম বেয়াও দেখি না আপোনাৰ মানুহ পাছে পাছে ভিডিঅ' কৰি যাওঁ বুলি ভাবোঁ খালি যাওঁ চলে দি আমি তোলে দি যাওঁ ষ্ট্ৰেইট ফৰৱাৰ্ড দেখা পাব আপোনালোকে দেখি আছে না গাইছ কমেণ্ট কৰি দিব এটা ৰাস্তাই বন্ধ কৰি দিছে তই মোক ধৰিলোঁ তোৰ হাতখন আহি আছে ধৰিলোঁ এনে আৰু মিলি জুলি গাইছ আমি ভিডিঅ' কৰি মানুহে গেল দেখো মাত্ৰ সেই গেল ইফালে পাছৰফালে আমি গাইছ মোক দেখুৱাব নোৱাৰোঁ আজি মানে ঘটনা বেলেগ হৈ আছে কাৰণে মৰি গ'লোঁ গাইছ যাওঁগে যা
মৰি গেলো গাই ভিৰত গাইছ মৰি গেলো এখন ককাৰ এটা নাতি এখন হল চিনেমা হল आज हम लोग गाइस कुछ অট্ৰংগী টাইপ কি যে কৰোঁ আমিও চেলেঞ্জ কিছুমান লৈ লওঁ ধম কৰি নাভাবা নিচিন্তাকৈ 1x গেল না কেমেৰাটো গেল দে অলপ 1xতো চাওক বৰ খাই যাব পাৰে আপোনালোকে আপোনাৰ বৰ কৰিব চাওঁ নাই তই মোৰ পিছত থাক অলপ আধা জেগা খাই দিয়া নহ'লে চাইডত এতিয়া এটা কাম কৰিব এম্বিশ্যন যাওঁ এম্বিশ্যন যাম হৈছে দে হয় ন? পিছত যে হ'ব হৈছে এম্বিশ্যন চাই ল'ব লাগিব এম্বিশ্যনত যাই আমি বহি আলোচনা কৰোঁ কিয় হোগা ৱাইডত আছে নেকি ৱাইডত নাই 1xত আছে 1xতে আছে ন খালি কণ্টিনিউ কৰি থাকিবলৈ মাৰা সেনেকুৱা লৈ গৈছে কেনেকৈ যাম আগে তই যাব লাগছিল কভাৰটো ইমান সেইটো কভাৰটো বহুত টাইট ভালে ঘৰটো বহুত টাইট বহুত টাইট ভাল এম্বিশ্যনত যাই কেমেৰা শিফ্ট কৰি দিওঁ নেকি হা এম্বিশ্যনত যাই কেমেৰা শিফ্ট কৰি দিওঁ নেকি কেমেৰা কি কৰিবি শিফ্ট মোডটো কৰি দিওঁ মোবাইল কেমেৰা চিফ্ট হ'ব চাৰিআলিতে বিশেষ টেনশ্যন নাই এবাৰ ক্ৰিয়েটৰত সোমাই দিম দেই এবাৰ অভি ৰিভিউ এটা লৈ যাম আজি চেলেঞ্জ এটা লৈছোঁ কিবাকৈ অভিৰ ৰিভিউ এটা লৈ যাম অভি আৰু কোন অভি এটা মানুহ অভি যে এটা চাৰিআলি পাৰম গাইছ এতিয়া বাছুৱে না মোৰো আপোনালোকে দেখা পাব কাৰণ চাৰিআলি পাৰ হোৱা আৰু যুদ্ধ কৰিব যায় একে কথা বৰ্ডাৰত মানে বহুত গাড়ী গাইছ পাৰে হৈ দিওঁ গাড়ী মৰি গেলোঁ যাওঁ এই যাব এখন নেকি পাৰ এম্বিশ্যনত ভিডিঅ' চলি আছে আপুনি জুবিন গাৰ্গৰ ফটোটো দেখাই দিয়া নেকি অঁ জুবিন গাৰ্গৰ ফটোটো কালি আমি এতিয়া শ্বুট কৰিলোঁ গাইছ অমলানৰ ভিডিঅ' আপোনালোকে অমলানৰ ভিডিঅ' চাই যাব পাৰিব মই আগত যাবা দি যা অমলানৰ ভিডিঅ' গাইছ কালি শ্বুট হৈ গ'ল চালি আগে মই জানো বা এনেকৈ যাওঁতে এৰিয়ে যাম মানুহ মানে মেইন কথা খোজকাঢ়ি হাতখন আগত নিবা নোৱাৰি এটা বৰ সমস্যা এটা হাতখন আহি যে ৱাইডত হৈ আছে না ভিডিঅ'টো ৱাইডত থিয়েটাৰত যাই 1x কৰি দিম কাম কৰি মাইক্ৰফোন অন আছে না অফে আছে গাইছ আমি গম নাপাওঁ ভিডিঅ'টো আধা ঘণ্টা হ'লে 28 মিনিট কণ্টিনিউ মোবাইল গৰম চৰম হোৱা নাই অন আছে মোৰটো অন আছে অন আছে চাইছা চাওঁ অঁ ঠিক আছে মোৰটো অন আছে অন আছে তই মোৰটো বিলকি আছে নেকি মাইকটো নাই ঠিকে আছে ঠিকে আছে না গাইছ আপোনালোকে আৱাজটো কেনেকুৱা পাইছে আমি গম নাপাওঁ চেষ্টা কৰি আছোঁ যাতে ভালেই পায় আপোনালোকে গাইছ S25 FE দেখে থাকাহে নিছোঁ যি নহ'লে কি কৰিলি মোবাইলটো দেখে থাকাহে নিছি মানুহ মানে কি জানে আমি যেনেকৈ ধৰছোঁ মোবাইলটো এনে লৈ থকা বুলিহে ভাবছি চাই থাক দেখি আছোঁ থিয়েটাৰতে যাবি নেকি থিয়েটাৰত যাওঁ একবাৰ বল আমাৰ MS ক্ৰিয়েটৰ গৰমত ঘামি গৈছে MS ক্ৰিয়েটৰ কি কয় কি ভিডিঅ' বানি আছা নেকি? চলি আছে
চলি আছে ভিডিঅ' কিমান সময় হ'ল জানা আধা ঘণ্টা কণ্টিনিউছ ফালতু ভিডিও আৰু ভালকৈ কৈ একবাৰ বেয়া ল'ৰা আৰু তুমিও ক এডিটিং কৰাটো আৰু কেঞ্চেল আৰু পইচা খাইছে তোমাৰ সেইকাৰণে এইটা ভাল হৈ গ'ল ক'ত আৰু ৰাকেশ দাম ক'ত কি কৰি আছোঁ জানা না ইফালে কি কৰি আছোঁ কমা এইটো তোৰ গোটেই পাঠশালাখন ঘূৰিম আনকাট ভিডিঅ' আনকাট আধা ঘণ্টা হ'লে হা কায়ো নাচয় যায় ইমান খান লাভা ভিডিঅ' তোমাৰখিনি বোলে তোমাক ভাল পায় তোমাৰ ফেন চিগনেচাৰ ল'বা আহিব একদম লগ পাম আৰু তোমাৰ নতুন লগ আমি বৰ্তমান চামেই চাম কালি চাম কালি বহুত দিন আজি এইটো দিন নহয় কালি শ্বৰ্ট ভিডিঅ' কালিটো কেনে লাগিল কালিটো চাব পাৰে ষ্টেটাছত দিয়া নাই তুমি ষ্টেটাছ দিছোঁচোন দিছা নেকি অঁ লিংকটো আজি ৰিভিউ দিব অভিদাৰ ৰিভিউটো আমি চাম সদায় নতুন নতুন আপডেট লৈ আহক আৰু নতুন ভিডিঅ' বনাব পৰা হওক সেইটোৱে আমি কামনা কৰিছোঁ থেংক ইউ ছ' মাছ একদম আমাৰ সৰু ভাইটি ভাল কাম কৰি আছে আৰু কৰক আৰু আগুৱাই যাওক সেইটোৱে ক'ব লাগে যাম অভিদা দিগন্ত দা বাই বাই ঠিক আছে ভাল লাগিছে বাই যাওঁ এই বহুত কাম কৰি আছে ৰাকেশ দাক অলপ দূৰৰ পৰা দেখা দিওঁ এইটো বাই খোজকাঢ়বা ফুচকা ক'ত এতিয়া নাখাওঁগে ফুচকাই পিছত খাম দে একদিন যাওঁ ৰাকেশ দা বাই মোৰ এতিয়া এই মোবাইলটো ধৰাত বহিলোঁ মই মাইকটো লগাই লওঁ কিবা ল'ব হ'ল চাইছোঁ পাইপটো 32 মাইকটো বেল্টি নাটখিলিহে ৰক্ষা বল ধৰি থাকিম বল একদম খোজকাঢ়ি বহুত মোবাইল আছে না বহুত আছে বহুত আইফোন চাইফোন চব পাব গাইজ এইখন এপলৰ অথৰাইজ ডিলাৰ প্লাছ এতিয়া নতুনকৈ হেৰিৰো অথৰাইজ ডিলাৰ হৈছে এই ডিজাই আপোনালোকে ড্ৰোনত বাদে বাকী চব পাই যাব ডিজাইৰ প্ৰডাক্ট চিম্বল চব অথৰাইজ ডিলাৰ এই চব এতিয়া গাইজ আমি গতি কৰি আছোঁ এম্বিশ্যনক লগি আনকাট ভিডিঅ'ৰ আমাৰ নেক্সট পইণ্ট আমাৰ এম্বিশ্যন আৰু ভিডিঅ' বন্ধ কৰিব লাগে নেকি মোৰ টেনশ্যনে হৈ গৈছে গাইজ গাইজ আপোনালোকে মাইক্ৰফোন চাবি মোবাইলটো মাজত বন্ধ হৈ নেকি হ'ল মোবাইলটো বন্ধ হৈ নাযায় মোবাইলটো চাৰ্জ চাওঁ ৰ কিমান মান আছে হা চাৰ্জ আছে 42 আছে 42 প্ৰব্লেম এটাই মাজত বন্ধ হৈ গ'লে গমেই পাবাৰ নাই বিশ্বন পজ গৈ ৰেষ্টুৰেণ্ট বল তলত নেকি ৰেষ্টুৰেণ্ট তলত ওলা হৈছে যা মানুহ বহুত আছে ওপৰত নে তলত আহিলে যাওঁ চেণ্ডেল খুলি যাবা নালাগে ইমান হৈছে যায় গাইছে আমি ভিডিঅ'টো বন্ধ কৰিব লাগে নেকি অলপ টাইমৰ কাৰণে কাট কৰি দিওঁ যি আছে যা আগত যা সংসদে বহ কণ্টিনিউৱাছ ব্লগ ৱেলকাম বহি গ'লোঁ দে গাইছ ৰাইডত দেখে ন অ'কে দিছ ইজ এম্বিশ্যন আমি বহি গ'লোঁ মেনুখন এতিয়া চালিহে গম পাম আমাৰ পইচা পাতি কিমান মান আছে আমি তাকো গম নাপাম মেনু নাই এখন কিতাপ এখন মেনু কিমান মোটা চাহ উলো অ' গাইছ মোৰ চাহ খালে দিছে খাওঁ দিয়ক গাইছ খাওঁ দিয়ক আপোনালোকক আৰু থৈ কিনে দেখুৱাব লাগিব কি ভাবিব এই সিফালে ভাল আছিল গান চান পুৰা বাজি আছিল দে হ'ব মই দেখা নি এম্বিশ্যনখন কি দেখুৱাম মই এনেহেনে দেখছি বহুতে
ইনকামে পনীৰ চনীৰ চাওঁ ৰ কি আহিবি কো 100 টাকা আৰু 100 টাকা 200 টাকাত কি আহে চাব ভেজ ৰোল 100 টকা ভেজ ৰোল 100 টাকা দাদা এনে ইয়াতে কি আছে এইটো পনীৰ বাটাৰ মছলা ইমান দাম চাওকচোন বিশ টকা 250 টকা আৰু ৰুটি চুটি এক্সট্ৰা ন হা এক্সট্ৰা ন কি কৰিবি চাওঁ ৰ কিমান দাম ক'লা 250 150 ম'ম' কিমান ম'ম' চাহ বৰ্তমান নহ'ব নেকি ন মানে বনোৱা নাই চাই আছোঁ পিছত কৈ আছোঁ এইবাৰ সুধি আছোঁ অঁ যদি হয় মই এতিয়া জনাইছোঁ অঁ ঠিক আছে 250 টকা চিকেন পনীৰ বাটাৰ মছলা তই একদম নেকি কি কম তই যি টাইম সেইটো ক'ত থওঁ এই সিফালে কণাত দেখি থৈ দিম নহয় নহয় দিম না আমি সিফালে কণাত থৈ দিম দেই তাত অঁ থৈ দিবি অঁ মাইকটো থ বঢ়িয়া জেগা আহিছে ব্লগিং গাইছ हम शर्म नहीं करते हैं বিৰিয়ানী চিনি খাবি নেকি নাকি খাবি বিৰিয়ানী কিমান হ'ব এই চাহ কিমান মান আহিব চিকেন ললিপপ 8 পিচ 250 টকা চিকেন পকা না ফিছ ফিংগাৰ হা ফিছ ফিংগাৰ লেখা আছে চা ফিছ ফিংগাৰ 8 পিচ এখন মেনু পাইছিলোঁ আমি টিকটে অৰেতো ম'ম' চাহ ভেজ ম'ম' 110 টকা এই ম'ম' নাখাওঁ পেট নভৰে বেছি নাথাকে পেজ পিচ দিব পাৰিছোন মই ম'ম' নাখাওঁ অ'কে তোৰ কথা বিৰিয়ানী চিনি চাওঁ ৰ আনকাল ভিডিঅ' কৰা বৰ্তানে 37 মিনিট গাইজ আপোনালোকে ৰখি আছে 37 মিনিট তোৰে শেষ হৈ নাগিলি হ'ল মোৰ 10 দিনমান গেলি ফুল এইচ ডিত লগাই দিলোঁ নহয় কেমেৰা চিফ্ট কৰোঁ গাইজ তাৰ কাৰণে এটা প্ৰব্লেম হ'ব ৰ এক ছেকেণ্ড মই কেমেৰাটো চিফ্ট কৰি আছোঁ তাৰ কাৰণে আৰু প্ৰব্লেম অ' মাই গড লওক এইটো হোৱাইট ভয়ংকৰ হোৱাইটে অ' গাইছ আমাৰ এটা কথা হ'ল ৰ'ব মই ভিডিঅ'টো আমি S24 যিটো কৰি আছিলোঁ FE 4 সেইটোৰ অলপমান সেইটো প্ৰেছ দিলোঁ বহুত লাম্বা হৈ গ'ল এইটোৰ ভিডিঅ'টো আৰু মাজতে মাইক্ৰফোনটো খুলি দিওঁতে হেং হৈ কিনে মোবাইলটোৰ সেইটো অফ হৈ গ'ল এই ৰেকৰ্ডিংটো চ' এতিয়া আমি আৰু মোৰ মোবাইলটোতে কৰি আছোঁ ৰিয়েলমি চ' এতিয়া আৰু কণ্টিনিউৱাছ চলিব এইটো প্লেন নাল 35 টকা অলপ বাছি দাম কিহত প্লেন নালৰ টাৱাৰতে 15 টকাই কি খাবি কি মই ধৰিবই পৰা নাই 200 টকা যদি হয় তই পাৰিবি নে নাই এপত গ'লে পাৰিবি না নৰো গ'লিয়ে বুজিয়ে পোৱা নাই ৰ বিৰিয়ানী চিৰিয়ানী দেখাই নেদেখোঁ মই পিজ্জা কৈছিলোঁ পিজ্জাও আছে নেকি পিজ্জা নাখাওঁ 5টা পিজ্জা এইগিলা নাখাওঁ এইটো আইচক্ৰীম আহি গ'ল দেখোন দিম বুলি ভাবিছিলোঁ এখানো বনাইছোঁ দেই মেনু চিখান এইটো থৈ দিওঁ দে গাইছ দূৰত একদম দূৰত বাপ থাকে ইমান মেনত এই গাইছ এইটো এনেকৈ থ'ব লাগিব এবাৰ চলাব ঘণ্টা আমাক দেউতাকে বা দেখাই না নাই ক'ব নোৱাৰোঁ কিন্তু আহিবা ট্ৰাই কৰিম দিয়ক আমি নাহাকে নাথাকোঁ থাকক গাইছ ইয়াকতো দেখাই নাই চাগে মোকে দেখি আছে ফ্ৰেঞ্চ ফ্ৰাই খাবি ফ্ৰেঞ্চ ফ্ৰাইজ আলু ভাজা মানুহকেইটা ফ্ৰেঞ্চ ফ্ৰাই খাই কাম নাই এইটো ভাল লাগছে দেখা ভাল লাগছে পৰ্ক হয় হা পৰ্ক হয় কওক নেকি এই সেই চানা চিকেন ললিপপ কিমান 250 800 250 কি হ'ব এইটো পাৰি নাই কি এইটো হয় নবী বাদ এই 200 টকাৰ এইটো কি আছে চিকেন
পকাডা পকাডো কি বস্তু বে এইটো এইবিলাক শুনাই নাই এইগিলাৰ নাম আমাৰ খা বস্তুটো নাই নেকি কওঁ ৰ বিৰিয়ানী বিৰিয়ানী চা উল্টে চা এইটো চোন বিৰিয়ানী অঁ এইটো বিৰিয়ানী দেখোন বিৰিয়ানী ৰাইচ পোলাও বিৰিয়ানী অঁ বিৰিয়ানী তলত আছে চিকেন বিৰিয়ানী 280 টকা গাইছ দাম বিৰিয়ানী 190 টকা ভাত পাওঁ দাম বাঢ়িছে দেই দাম বাঢ়া নাই এম্বিশ্যন কাৰণে আহিছে খালি চিকেন মোৰ মতে চিকেন এইটো খাই ভাল হ'ব ক'ত এই চিকেন এইটো এই মই যে কৈছোঁ এইটো ললিপপ কিবা কি হয় এইটো সেই মাংস ভাজা পেট ভৰিব জানো ভৰিব ভৰি যাব ভৰিব নেকি এই চাওঁ ৰখ বাচমতি এই কিবা দিয়ে কাশ্মীৰী পোলাও লগ পাওঁ চিংগামটো খাই আহিলোঁ নহয় এইটো খাই ল'ম ভেজ বিৰিয়ানী 180 টকা চিকেন বিৰিয়ানী 270 বা এগ বিৰিয়ানী 190 দাম এগ বিৰিয়ানী 200 টকা পনীৰ বিৰিয়ানী নেকি পনীৰ থাকিলে পনীৰে খাই দিলোঁ হয় ভেজ দাম বিৰিয়ানী 190 চিকেন বিৰিয়ানী খাব নোৱাৰা বিৰিয়ানী বহুত দি দিব বিৰিয়ানী বহুত দি দিব ইমান খাবই পাৰিবা নাই 200 মানে তই যে 200 মানে নাভাবি দাম বেছি মানে তো কম যি দিব বহুত দি দিব এই 28 মান টকা হ'লে কি খাবি বহুত হ'ব এইটো নাই নাই 200 মটন বিৰিয়ানী 320 বস্তু আছে আপোনালোকে এখানে ধাৰা পা পঢ়বা লাগে পিছৰখিনি চা আৰু পিছত কি কি ইমান পনীৰ দেখিছোঁ মই মিক্স ভেজিটেবল 150 মানে এম্বিশ্যনৰ গাড়ীতে 500 টকা লৈ আহিব লাগিব দুলোক খাইয়ে যাম কিবা এটা চাৰি পনীৰ 250 পনীৰ কিমান দিওঁ পনীৰ আনিলে পনীৰে খাই দিওঁ নেকি পনীৰ আৰু নান অৰ্ডাৰ দি হা একো পানীৰ বাটাৰ মছলা ইমান এটা খাই দিব আৰু না নাল বা ৰুটি তাৱা ৰুটি খাব লাগিব নানৰ দাম আছে তাৱা ৰুটি 3খান 6খান 15 টকা কৰি তোৰ 3খান মোৰ 3খান নহয় মই 2খান খাম হ'ব দে তই 2খান খাবি মই 2খানমান খাওঁ আৰু সেই পনীৰ এটাই 30-40-60 টকা হ'ব অঁ আৰু 250 টকা চাহি পনীৰ 250 একেই পনীৰ বাটাৰ মছলা বি নাই এইটো ভাবি বা এইটো চাহ বাটাৰ মছলা বাটাৰ পনীৰ বাটাৰ মছলা দি পনীৰ বাটাৰ মছলা দিয়ে চাউল আৰু সেইটো তোৰ ইমান হ'ব না পইচা হ'ব হৈ যাব মোৰ কিন্তু মই 200 দিম সেইটো যি কৰা 100 টকা মোৰ আছে হ'ব হৈ যাব মানে ইফালে কিমান 15-60 টকা হ'ব 4খান হ'লে অঁ 310 ধৰি দিম ঠিক আছে হৈ যাব দি দিওঁ অৰ্ডাৰ দি দিম অঁ মই ৰুটিখিনি চাওঁ একবাৰ ৰুটিখন ঠিকে দাম হ'ব একো কি বনাই মিঠাবলৈ কৰোঁ দাদা পনীৰ বাটাৰ মছলা এটা দি দিয়ক আৰু তাৱা ৰুটি দি দিয়ক তাৱাটো 15 টকা ন 15 টকা 4খান 4খান এটা পনীৰ বাটাৰ মছলা কিমান আছিল দাম 250 ন ঠিক আছে হৈ গ'ল গাইছ অৰ্ডাৰ ধুনীয়া লাগি যাব গাইছ অভি ধুনীয়া লাগি যাব এখন নিদিয়া আগত ৱাইডত আছে মোবাইলটো ৰাইচ এতিয়া বটলবিলাক দি দিছোঁ কিন্তু ভাবছে আমি খাম কিন্তু আমি বটলটো নাখাওঁ পানী বটলত মোবাইল আপজা থৈছোঁ গাইছ তই যদি পেলিয়া আছোঁ ইনকামটো আপোনালোকৰ গাইছ মাইকটো ৰখ মই আছে এটা নাই ৰাইচ আমাৰ ই গেল চুইংগাম খাইছোঁ চুইংগামটো পেলাবা আৰু মই এতিয়া বহি আছোঁ অলপ মানুহো চাই আছোঁ খোপা ধৰা এইবিলাক আমাৰ
মই নাই থাক অৰ্ডাৰটো দিছোঁ 1 ঘণ্টা 2 ঘণ্টা আহি পাব আমি দামটো চায়ে পাগল হৈ গৈছোঁ আমি দামটো একেবাৰে বহুত হেৰি হৈ গ'ল আহিছে অলপ দিবা লাগে বেছি কৰি পনীৰ বাটাৰ মছলা ইমান সাজত দিলোঁ কিবা লাগে আমাৰ হৈ যাব দুটা যদি ইমান ল'ম নহয় যদি ইমান মানত দিওঁ খাই থাকোঁতে যাব সেইটো ক'লে চাই কি মানুহ বহুতে মানুহ গাইছ এতিয়া দাম হ'লে মানে খানা ফুড কোৱালিটিটো ভাল হয় কাৰণ চাওক ৰাইজ মই ইমান দিগন্ত ফুড হাততে ৰাইজ আজি আমি বহুত দুখিত আমি কণ্টিনিউৱাছ ভিডিঅ' বনাব যায় গাইজ ভিডিঅ'টো অফ হৈ থাকিলে আমি বহুত কিবা কিবি কথা কৈছিলোঁ মোটামুটি এই ভিডিঅ'টো গেলে দিয়ক এই ভিডিঅ'টো মোটামুটি এপ্ৰক্স গেলে মই এইটো আৰু থৈ দিম একবাৰ কাৰণে এই বাইকটো কথা চাই থাকিব পাৰিলে ভাল আছিল আছে না নাই ভাই টাউন আৰু এইটো মন আছে ফ্ৰেমটো কিমানমান আহি আছে ক'ত আহি আছে হাতৰ পৰা আৰু তই বা কেনেহেনকৈ আহা ঠিকে আছে এইবোৰ সেই টান কেমেৰা টানি ধৰি হ'ব ঠিকে আছে আগকলৈকে আহি কবি অলপ যি কয় এই ঘটনাটো হ'ল গাইজ মানে কি আমাৰ ভিডিঅ'টো অলৰেডি আমি কোৱা কথাখিনি কৰিব নোৱাৰিলোঁ কাৰণ মোবাইলটো 7 মিনিট পিছত অট'মেটিক বন্ধ হৈ গ'ল আমি গমেই নাপালোঁ বহুত কিবা কিবি কথা কৈছিলোঁ হে গাইজ আমি বহুত ফান হৈ আছিল কিয় বা মোবাইলটো বন্ধ হৈ গ'ল আমি গমেই নাপাওঁ তাতে আমি বহুত দুখিত সেইকাৰণে এই মাজে মাজে চাই থাকিব লাগিব এইটো বন্ধ হৈ যায় কিবা আমাৰ লগত গাদ্দাৰি কৰি দিছে গম কেনেকৈ পাম এতিয়া সহজ চহৰ চামুচখন দি চাব পাৰিম নেকি অন হৈ আছে না ৰিফ্লেক্টে নহয় দেখোন ৰিফ্লেক্ট হোৱা নাই আছে অন আছে নিলমে চামুচ এদি চাই দিছে গাইছ আইনা বনাই দিছে চামুচ কম দামে শব্দ কৰি দিয়ে ইয়াতে মাইকটো আদি হ'ব ৰেষ্টুৰেণ্ট ধুনীয়া কিন্তু ৰেষ্টুৰেণ্টখন ভাল ওপৰত সেই আছে ন শ্বপিং মল অঁ মল ওপৰত মল তাৰমানে ফটো মাৰি গুচি যাম যাওঁতে ফটো উঠি গুচি যাওঁ আমি একবাৰ যে আহিছিলোঁ ফটো মাৰি যাই অঁ আমি ফটো মাৰি দিয়ে সেই দিওঁ ষ্টেটাছত দিওঁ ইনষ্টাত দিওঁ আমাৰ সেয়ে কাম আমি চাকৰি কেন্দ্ৰৰ গুণ্ডামান দুটাই এটা আপি কটোবা নললোঁ এতিয়াক লৈ তাপিত কালি বৰ্তমান নললোঁ তয়ো নললি মই নললোঁ দুটো নললি তেজপুৰত থাকেই মই থাকোঁ মই এতিয়া বৰ্তমান গুৱাহাটী যাই আছোঁ গুৱাহাটী কিবা এটা কৰিব লাগিব আমাৰ কাষত তিৰি কটাই গাইছ ইমান খাইছি ভাল চৰি সেইকেইটা একদম কথা পাতিবি আছে চব কথা পাতি যাব সেই আহাৰ পৰা দেখি আছোঁ আধা ঘণ্টা হ'ল এনেকৈ ক'বা নালাগে নৰ্মেল কৰিলেও শুনা পাব এতিয়া টাইম ৰখা লাগে গাইছ অলপ ভালেখিনি টাইমে কাৰণ ডাইৰেক্ট বনাই দিয়াটো ফ্ৰেছ এই মোৰ গাইজ বেয়া লাগি গ'ল ভিডিঅ'টো আজি বহুতখিনি কথা মানে আমাৰ অফ হৈ গ'ল সঁচা আমি কাৰণ ভিডিঅ'টোত বহুত কিবা কিবি ফান কৰি আছিলোঁ মাজত 7 মিনিট কিবা ছেকেণ্ডতে কাটা খাই গ'ল ভিডিঅ'টো তাৰপিছত আমি গমেই নাপাওঁ মোবাইলটো মই একবাৰ উঠাই আনিলোঁ মানে চালোঁ ভিডিঅ'টো চলি আছে তাৰপিছতহে আপোনাৰ মোটামুটি কিমান 3 মিনিট 3 মিনিটমান গ'ল গাইছ 3 মিনিটমান বেছি ৱেষ্ট গমেই নাপাওঁ মই মোবাইলটো উঠাই আনোতেহে গম পালোঁ যে ভিডিঅ'টো মোবাইলটো গোটেই বন্ধ হৈ আছে আপডেটৰ পিছত ৰিয়েলমি পূৰা খাৰাপ হৈ গৈছে মোক আপডেট দিবা দিয়ে নি আপডেট নিদিও কেমেৰা খাৰাপ কৰি দিব পূৰা মোবাইলত আপডেট মানে গাইছ কেমেৰা পূৰা খাৰাপ কৰি দিয়ে চেমচাং এটা কাৰণে দিব লাগে চিকিউৰিটিৰ কাৰণে চিকিউৰিটিটো ভাল ভাল কিন্তু হেৰি আপডেটটো খাৰাপ কৰি দিয়ে পূৰা এই তোৰ ছফ্টৱেৰ আপডেটটো চিকিউৰিটি আপডেট দি থাকোঁ কথা যায় দুইটা আৰু কিমান বা সময় থাকে মোৰ ভয়ে লগা হৈছে গাইছ চাওঁচোন এটা কাম কৰ কেমেৰাটো এনেকৈ লৈ মোৰ ফালে আধা সময় দিছোঁ তোৰ ফালে আধা সময় এনেকৈ দি এনেকৈ দি চাই থাক এনেকৈ চাই থাক ভিডিঅ'টো আৰু কাটিলোঁ কাটি দিলি তই আৰু ভিডিঅ'টো আৰু কাটি দিলি তোৰ আৰু মোবাইল না চুলিয়ে কাটা যায় তই ডাইৰেক্ট মোবাইলৰ স্ক্ৰীণত কিয় ধৰিছা কথাটো হ'লে তই দেখি আছোন চাই থাকবি এখনত যাই বাৰ হৈ আছে কৈয়ে আহি আছে
মোক অলপ মানুহে দেখা পাইছোঁ মই তোকো দেখাম পিছত এতিয়া আনি হ'ব মোক নেদেখিলেও হ'ব মোবাইলটো একেবাৰে ভূমিকম্প লৰা দি লৰাইয়ে হেল্ল' গাইছ এটা আগতে ইচ্ছা নানে আগতে ইচ্ছা নাখানে তাতে খানাই আগতে চেয়াৰবিলাক দি আহি খানাই ব মই চেয়াৰ দেখি গম পাই গৈছোঁ খানা কোৱালিটি কাৰণে হ'ব এই চেয়াৰখন ঘৰত লৈ যাব পাৰিলি কৰিবা আৰু নীলমে আৰু কাটি দিছিল গাইজ ভিডিঅ'টোৰ মাজত আপোনালোকে এইগিলাখান ইগন'ৰ কৰক উপায় নাই আমাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চটো এইগিলা ব্লগ চক কৰাৰ এক্সপিৰিয়েঞ্চ নাই ইমান আকৌ সেইটো কাৰণে এনাহেন হৈ গৈছে আমাৰ অলপ চলপ সময় কাটা যাব আৰু সেইখিনি আপোনালোকে কম্প্ৰমাইজ কৰিব লাগিব কম্প্ৰমাইজ কৰিব নহয় নালাগিছিল কিন্তু এই আমাৰ ভুলতে সেই হৈ গৈছে ভুলতে হ'বই আৰু ভিডিঅ'টো বঢ়িয়াকৈ কপি আছে মানে বেছি টেবুলখন নলৰোঁ এই বটলটো এতে লৰি যায় নেচা লৰি গ'ল কাঠখন তলতে আৰু লৰলি মোক দেখা নাপায় গাইজ নীলমৰ ফালে দিয়া আছে মানে মই মোবাইলটো চাই আছোঁ হৈ আছে না নাই 1 মিনিট 30 ছেকেণ্ড নতুনকৈ কেমেৰাটো আগত আনি হোৱাইটত দি থওঁ কিমানমান আনি হোৱাইটত দি থওঁচোন সেইটো কৰ হোৱাইটত কাভাৰে কৰিব নাই ইমান আগত প্ৰব্লেম এইটোৱে কাভাৰ কৰিব কি ৰাখা হ'ব কৰিব চাগে আমি যিমান পাৰে ইমান পাউচ দিলি ভাল ব্লগাৰ মানুহ আহে তেওঁ আধা ঘণ্টামান হ'লে নেকি আধা ঘণ্টা হ'লে নেকি যা পাৰছি আধা ঘণ্টা এই ভিডিঅ'টো আধা ঘণ্টা পাৰ হৈ গ'ল বেছি ঘড়ীটো চাৰ্জ নাই ঘড়ী পিন্ধি আছে চাৰ্জ নাই তোৰ মোবাইলটোত চা না তোৰ মোবাইলটো ভিডিঅ' চলা নাই বৰ্তমান মোবাইলটোৰ মোৰ আছে কিমান 39 আছে টাইম কেইটা হ'ল এতিয়া হ'ল 7:29 7:29 আধা ঘণ্টা হৈ গ'ল ঘণ্টা হ'ল 1 ঘণ্টাই হৈ গ'ল 1 ঘণ্টাই হৈ গ'ল মোটামুটি কিমানত বা ভিডিঅ'টো সেই কৰিছিলোঁ হ'লেও আপোনালোকে আজি বহুতখিনি দেখা পাব অলপ সময় কাটাইছে বৰ বেছি কাটি এতিয়ালৈকে 4 মিনিট 4-5 মিনিট 4 মিনিট 5 মিনিট আৰু কাট পাতৰাই নকৰোঁ গাইছ কাট পাতে নকৰোঁ এইটো বন্ধ নহ'লে মোবাইলটো চাই থাকিব লাগিব 3 মিনিট ঠিকে আছে চলি আছে 3 মিনিট হ'ল আমিও গাইছ কম ধনী মানুহ নহয় দিয়ক এম্বিশ্যনত খাব আহিছোঁ এইবাৰ বোলে আৰু মাইকটোৱে কাম কৰা নাই বকি আছোঁ আমি এইবিলাক খাবাই কাম ক'ব নোৱাৰোঁ ক'লে আমাৰ ভইচ ভাঙি দিব গাইছ 300 টকাৰ খাই লৈ যাই আছোঁ গাইছ 300 টকাৰ আমি ঘৰত মাংস কিনি আনি খালি কিমান হলাক হয় আমি কিনে 2 দিন খাব জাষ্ট ফানৰ দিনতে খাব পাৰিলোঁ হয় ফান বুলি নহয় এইটো আমি এটা হেৰি আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আৰু বাহিৰত খাব লাগে মাজে সময় আমি অলপ হেল্ডি নাথাকোঁ ঠিক আছে আমি হেল্ডি থাকিলে ভাল নাপাওঁ আজি মোৰ লগত আছে কাপোৰ খাই থাকিব লাগছে আছে চালা এই ইয়াক ব্লগৰ পৰা কাটি থ'ব নেকি তোৰ ফালে দেখোঁ অলপ নালাগে হ'ব থাক তয়ে এক্টৰ মোকতো ৰাইজে দেখিয়ে থাকে না 1 ঘণ্টামান হ'লে আৰু ভিডিঅ'টো কাটো আৰু তাতকৈ লাম্বা নকৰোঁ এইটো প্ৰথম ভিডিঅ'হে 1 ঘণ্টাৰ কৰোঁ গোটেই কৰিব লাগিল হয় না নহয় গাইছ আপোনালোকে কওকচোন মোকতো আপোনালোকে দেখা নাই গাইছ মই আছোঁ দেখছোন না নাইবা দেখা নাই হেল্ল' গাইছ মানে ঘটনাটো হ'ল কি আমি ইমান সময় কৰাটো পচিবল অলপ টান হ'ব গাইছ আমাৰ কাৰণে কাৰণ ভিডিঅ' অলৰেডি ইমানখিনি মাজত কাটা যাই আছে আমি মনত আছে না আমি ভিডিঅ'টো তোৰ মোবাইলতে কৈছিলোঁচোন টাইমটো দেখাই দিছিলোঁ চাচোন তোৰ ভিডিঅ'টোত মোবাইলত তাত টাইমটো দেখাই দিয়া আছে চা আমি কৈছিলোঁ 6টা বচাই কৈ আছোঁ 6:35 মনত পৰিছিল 6:35 এতিয়া 6:35 এতিয়া কেইটা বাজিল 7:31 মানে প্ৰায় 1 ঘণ্টা হয়ে মোটামুটি কিন্তু আমাৰ মাজে কাটা কুটাই ধৰি আমি মোটামুটি আৰু 45 লৈ কৰোঁ 37 45 লৈ কৰোঁ তাৰপিছত আমি হেৰি কৰোঁ অলপ খানাটো যদি আহে খানাটো দেখাই লওঁ বঢ়িয়াকৈ দেখে আমি ভিডিঅ'টো শেষ কৰোঁ আজি হ'ব আৰু গাইছ আমি ভাবছিলোঁ বোলে গোটেই পাঠশালাখন ঘূৰি ফুৰি দেখাম আপোনালোকক বহুতখিনি একদম সজাগ লগি দেখাম কিন্তু এইটো টান হৈ যাব গাইছ আমাৰ কাৰণে ফাৰ্ষ্ট চেলেঞ্জ নাই কাৰণে মই টান আছিলোঁ তাকে আমি বহুত ডাঙৰ চেলেঞ্জ লৈ লৈছিলোঁ ফাৰ্ষ্ট চেলেঞ্জ হিচাপে নৰুদক গাইছ আমি হাৰ মানি দিলোঁ চৰি
ভুলতে কক আহিছিল ক্ষমা খোজ কওঁ বুলি কৈছে মৰি যাম ন মই ফেল বুলি কওঁ মই ফেল সেই আমি আজি আমাৰ এই মেইন সেই দেখাৰ কাৰণে আমি যাই ঘৰত নাচি দিম আজি নাচি দিম আজি আমি নাচি আপোনালোকক দেখাম টাইম লাগব এম্বিশ্যন হৈ এম্বিশ্যনে হৈ আৰু সপান পৰিয়ে গ'ল পৰিয়ে গেল গাইছ হৈছি যা সপা ধৰাই সঁচাই ইমান লৰৈছোঁ আমি অলপ এনেকৈ ঘূৰি থ না দুটাকে দেখক হা দুটাকে দেখক এটা কিমান কৈ থাকিম মই কিমান বা পাওঁ মোৰ কিজনটো কিমান এটা কামত এতিয়া হৈ গৈছোঁ এখিনি দেখা পাই দেখাম সেইখিনিত কেনেকৈ দেখা পাবি মোবাইলটো নি দেখা দিছোঁ এটা কল লাগব না ভাল জাগাত থৈছে বটলত ৰিফ্লেক্ট হৈ আছে নেকি কিমান ভিডিঅ'টো চলি আছে নে নাই সেইটোহে পোহৰ দেখা 6 মিনিট 7 মিনিটত বন্ধ হৈ যায় গাইছ বৰ প্ৰব্লেম হ'ব থাকো দেখা পাইছোঁ পোহৰ আমি আহি গ'লোঁ গাইছ জোতাই আৰু একবাৰৰ কাৰণে আমি নৰোদক গাইছ 1 ঘণ্টাৰ ভিডিঅ' কৰিম আজি চৰি ভাবছোঁ 4 ঘণ্টামান হ'লা হয় যদি ইমান গোটেই ঘূৰাই ফুৰাই আমাৰো তাই লাগবই 2-3 ঘণ্টা লাগিয়ে যাব 4 ঘণ্টা নালাগিলেও 3 ঘণ্টা এটলিষ্ট লাগি যাব 3 ঘণ্টা বহুত দেৰি হৈ যাব গাইছ ছোৱালী তোৱালী বহুত আছে গাইছ কিন্তু আমাৰ বহুত দুখ দুটাৰে কইনা নিলাম কি কবি এতিয়া আজি এতিয়া দুজনে থাকিব লাগিছিল আমাৰ এতিয়া দুজনে থাকিব লাগিছিল কিন্তু নাই নাই দিয়ক গাইছ আমাৰ কিমান বছৰ হৈছে মোৰ 2 ডেকেড 20 বছৰ মোৰ 18 আমাৰ ইনকাম কি আপি পতবা কাৰণে ইনকামটো কি আমি কি কৰোঁ আমি একো নকৰোঁ আৱাৰা বেৰোজগাৰ বেৰোজগাৰ এতিয়া সময়ত আমাৰ আহি যাব লাগে নিয়ম মতে হলাই কিন্তু আজিলৈকে বনাই গাইছ সেইটোৱেতো চিকেন হেৰি ললিপপ চাগে মাংস বজাৰ লৈছে গাইছ কাষৰ আগৰ টেবুলখনে এতিয়া ধৰিব পৰা নাই কিবা ললাক চলি আছে চাগে ভিডিঅ'টো না চেলেঞ্জগিলাও লৈ লওঁ নাভাবা নিচিন্তাকৈ নৰোঁ কৰবা গাই সৌৰভ যোশীক চাই চেলেঞ্জ লৈছিল চেলেঞ্জ লৈছিলোঁ সৌৰভ যোশী কিবা সিও কিবা 1 ঘণ্টাৰে লৈছিল ৰ আমিতো আৰু গোটেই পাঠশালা ঘূৰি লোৱাৰ মাথা মাৰিছিলোঁ সি 1 ঘণ্টাৰ কৈছে আমি গোটেই হেৰি ঘূৰা মাথা মাৰিছিলোঁ পাঠশালা কেনেকৈ পাৰিমে গাই সম্ভৱে নহয় 7 মিনিট হয় 7 মিনিট যাবাৰ 7 মিনিটত মোবাইলটো বন্ধ হৈ গৈছিল এইবাৰ বা কি হৈছে চাচোন মই চাওঁ চলি আছে 7 মিনিট হ'ল এইবাৰ নাপাৰব 10 মিনিটতে বন্ধ হৈ যায় নেকি এইবাৰ আৰু বন্ধ কিবা প্ৰব্লেম আছিল নেকি কিবা প্ৰব্লেম হৈছিল গাইছ ভয় লাগি যোৱা হৈছে আজিকালি মোবাইল চবাইল কিবা ৰিক্স ল'ব নোৱাৰা হৈ গৈছে লাষ্টত আহি তাত দি আছে আমাৰ দিয়া নাই আমি বেছি হেভি বস্তু অৰ্ডাৰ কৰি দিলোঁ নেকি পনীৰ মছলা পনীৰ বাটাৰ মছলা বাটাৰ মছলা দিছিলি না যদি পনীৰ বাটাৰ লেতেৰা কাটি দিয়ে চালা তহঁতে পনীৰ বাটাৰ মছলা মাৰি পনীৰ দিছা হা লেতেৰা গালি দিবি নালাগে ইমান দেৰি লৈছোঁ কেনেকৈ কৰিব উলিয়াই দিম ৰহ ৰাইজ আমি এটা কথা কৈছিলোঁ এইটো বা ভিডিঅ'ত কাভাৰ হৈছে নে নাই গম নাপাওঁ আমি দুটা হ'ব পাৰোঁ কিন্তু আমি অলপ পইচা আছে দিয়ক আমি এম্বিশ্যনত খাব পৰা মানুহ সঁচা কথা হয় না আকৌ হয় আমাৰ অলপ টাইম আছে অলপ আছে মানি আছে মিলা সহযোগ কৰি সহযোগ কৰি আমি দুটাই আমি খাম আৰু কিন্তু আমাৰ জনীটো নাথাকিব পাৰে কাষত 2জনী নাথাকিব পাৰে কাষত 2জনী নাথাকিলে আমাৰ যেখিনি আছে দিয়ক ভালেখিনি খাব পাৰোঁ থাকিলে এতিয়ালৈকে মই কিডনী বিক্ৰী কৰিব পালা কৰি গ'লোঁ ইমানৰ পৰা এই ঘড়ী মোবাইল চব বিক্ৰী কৰি দিব লাগিলে কলা কৰি দিব লাগা চেনেল টেনেল উৰাই দিব লগা হ'ল আকৌ এইগিলাক চ' আমাৰ জনীটো নহয় আমি আজি এম্বিশ্যনত খাব পাৰিছোঁ জনীটো থাকিলে হয়তো নৰব পাৰিলোঁ হয় কোনোবা নিব লগা হ'ল কোনোবা নিব লাগিল হয় বিউটি পাৰ্লাৰ হয়তো আমি আজি এম্বিশ্যন নহয় আৰু হেৰিত এই তাজত হোটেল নহয় এতিয়াতো সেইখন কি হৈছে বা হোটেল তাজখন এতিয়া বৰ্তমান কি হৈছে তাজ নহয় এতিয়া নতুন হৈছে কিবা নামটো
নহয় আমি হেৰিত নিব লাগিল এইখন 5 ষ্টাৰ হোটেল পেৰাডাইজ সেইখনত নিব লাগিল আমি ভিভান্তা ভিভান্তা হোটেল তাজখান এতিয়া ভিভান্তা হৈছে আমি গাৰ্লফ্ৰেণ্ডক ভিভান্তা নিব লাগিলে মৰি গ'লো গেলাই ওলাই গ'ল হ'লেও ফ্ৰীতে এচি খাই বহি আছোঁ দে সেইটো ভাল লাগছে ফ্ৰীতে এচি খাই বহি আছোঁ ইমান টাইম হ'লেও বহি আছোঁ না নাখালেও বহি আছোঁ ভাল লাগছে বহুত ভাল লাগাইছে ভিডিঅ'টো 1 ঘণ্টা হৈছে না চাওঁ ৰ মোবাইলটো চলি আছে না চলি আছে গাইছ সুন্দৰকৈ আহিলে মোক কম তই ইমান দেৰি লাগছে ইমান দেৰি কৰি লাভ নাই দৌৰা কৰি এতিয়া খাব আহি লাভ নাই দাৱানে নাই ইজ্জতৰ কথা আছে লাষ্টত ক'লে আপোনালোকে দিছিল নেকি সৰু ছোৱালীতে বহি আছে দেখাই নাপালে ক'লে সুধিছোঁ খানাটো আমাক কিবা দেৰিকৈ কিয় দিলা সৰু ছোৱালী দুটাত জানো দাদা খোৱা নাই নেকি হা বনাইছেনে বনা নাই নহ'লে আমাৰ কাৰণে বহুত হোটেল ৰখি আছে বহুত চেলিব্ৰিটি বাহিৰত ৱেইট কৰি আছে ফটোগ্ৰাফ ল'ব আৰু দেৰি হ'লে আৰু আহি যাব মানুহ আমাৰ দুটাৰ কথা এম্বিশ্যনত বহুত ধুনীয়া ধুনীয়া আপি খাবা আহে গাইছ আমাৰ আগত বহুত আপি কিন্তু দেখাব নোৱাৰোঁ দিয়কচোন অভদ্ৰ বুলি চৰ মাৰি দিব হয়নে চৰ মাৰি দিব সেইটো কিন্তু মেনুখন বহুত হেৰি দেই ডাঙৰ মেনু বহুত ডাঙৰ মেনু কিন্তু ডাঙৰ মেনু ফুডো যি ডাঙৰ আছে এই কিবা ধঙা অলপ ফুড এটাও আমি দেখিছিলোঁ গাইছ হেৰিত বহুত দাম দামটো বহুত আছে 350 টকা তাৰপিছত কম প্ৰাইচটো হৈছে 100 টকা কৈ দিওঁ চবতছে কম প্ৰাইচটো হৈছে 100 টকা এইখিনি অলপ সিফালে ধৰি নাই চাবি ফেলে নিদিবি আৰু সেইখিনিৰো পইচা দিব লগা হ'ব মৰি যাম দিব লগা হ'ব ভিডিঅ' চলি আছে না বা 12 মিনিট হৈছে দে কিবা 15 মিনিট কৰি এৰি দিওঁ এইটো কি ফ্ৰাইড ৰাইচ 170 চিকেন ফ্ৰাইড ৰাইচ 170 ফ্ৰাইড ৰাইচ আমাক পিছত যে আগৰ পৰা যদি খানা বঢ়িয়া আহে তেতিয়াতো মজাই লাগিব প্ৰিয়া তুমি হয় না মোৰ খানাও পাৰে ৰুটি 15 টকা টাৱা ৰুটি বাটাৰ আৰু যদি আমি হেৰি কওঁ কি নান ক'ত আছিলে নান ক'ত প্লেইন নান 35 নৰুৰে এফৰ্ড কৰবা পিজ্জা আছে পিজ্জা স্যান্ডউইচ এটা কি পক নেকি কি বাইগলা নাকাম এই পিজ্জা পাই চাগে বহুত দাম এতে দাম আছে মানে পাই আৰু চব পাই এইটো কি পাইপ লিবে কোল্ড কফি কোল্ড কফি না কিবাটো শেক মকটেল দিব কোল্ড কফি 120 টাকা গ্ৰীণ টি নাই ব্লেক টি মানে কি লাল চাহ ব্লেক টি বেলেগ হয় ব্লেক টি দিব ব্লেক টি লাল চাহ নহয় এইটো কি এই সেইটো চালাড এগুলা মামী আমাৰ বনাই থাকে এগুলা ভালে বঢ়িয়া গাইছে খানা পিনা দেখাত ভালে কফি আছে কফি 60 টাকা মানে এইটো খাব লাগে 60 টাকাৰ কফি ঘৰত আমি 10 টাকাৰ নেস্কেফে বনাই খাওঁ নেস্কেফে দুটালৈকে বনাই খাই দিম 20 টাকা কৰি গাখীৰ আমুল তাজা বনাওঁ ভিডিঅ'টো সমাপ্ত কৰিব পাৰি চাগে আহি লওক ফুডটো আহি লওক চলি আছে না নাইবা চাওঁ 14 মিনিট চলিছে দেই গাইছে আধা ঘণ্টা চলক দে নহ'লে ইমান হ'ব চলি লওক দে আধা ঘণ্টা চলি লওক দে মোৰতো আধা ঘণ্টা আছে ভালে মানুহবিলাকতো আগত অৰ্ডাৰ দিও ৰখা লগা হৈছে এই মই এটা কথা কওঁ না এম্বিশ্যনৰ
মানে মানুহ বুলি প্ৰথম মই নাহে বুলি ভাবিছিলোঁ কিন্তু আহে দাম বহুত তথাপিতো আহে কিন্তু মানে জানে যে ফুড কোৱালিটি ভাল দাম জানে নেম আৰু ফেমৰ কাৰণেতো আহে বাপ্পা এই থালিও পাই গৈছে থালি কেনে ইণ্ডিয়ান ভেজ কম্বো কি কি কম্বো কি এইটোৱে বাটাৰ থালি কম্বো পনীৰ বাটাৰ মছলা দাল মাখনি য়েল্লো দাল বাটাৰ বা এই মাখা 250 ঠিকে আছে 250 টকা ঠিকে আছে পনীৰ বাটাৰ মছলা 200 টকা অকল এই ল'বলৈ মানে ভাত খালি হয় ইণ্ডিয়ান ভেজ কম্বো মিল চিকেনৰ বেগী চব আছে ভেজ খাবি ভেজ খালেচোন কি আছে পনীৰ বাটাৰ মছলা এই আছে সৰুৰো হেৰি দিব দিছে নাই হেৰি দিব ইটা আৰু ভাতে খাবি দাদা মানে নেকি পনীৰ বাটাৰ মছলা অৰ্ডাৰ দিছিলোঁ ইয়াৰ বহুত ডাইৰেক্টলি গাইছ মই অলপ পিছত জানুৱাৰী ফোন কৰিব इसका है पता लग गया লিখবলগীয়া কথা পাতিব गाइस थोड़ा पड़ गया বেলেগ প্লেট দিলে চাকচা বেলেগতো প্লেট দিছে আমাৰ প্লেটে দিয়া নাই এইখন ভালে দে ককাহঁত আৰু নাইকিয়া গৈছে খাবা ককা আৰু নাইকিয়া ভালে আমাৰ আৰু দেউতাক লৈ হ'ব চৰ মাৰি দিম এই বেলেগ কমাই আমি আৰু যদি খাবা গ'লে আমাৰ দেউতাক ক'লে চৰ মাৰি দিম তাতে খাব নালাগে যা তো বাহিৰত খুব ভাল ষ্ট্ৰীট ফুড ক'লা কয় তাতে এমনি চৰ খাই লেবেল লেবেল দে তোৰ কামে নাই পৰা সময় সেনেকৈ ক'লা বয়সত নাখম নেকি এই বুলি ফুডটো আহক লগি বহুত টাইম লাগছে গাইছ আছে দে প্ৰভু আহিলা আমি নাছিলোঁ চব এতিয়া ফ্লেট হৈ পৰি যাব মোৰ ডেন্সটোক লৈ গাইছ বহুত হেৰি কিবা কিবি হৈছে ভাল নাচে কালি নাচিম আৰু ভাল নাচিম কালি ডেন্স হ'ব গাইছ লুংগি ডেন্স যি ডান্স পৰা নাচি দিম আৰু দিম না সেই দিম না চাওঁ ভিডিঅ'টো যদি ভাল পাওঁ অঁ যদি ভাল পাওঁ তেতিয়া দিম দেওঁ বুলিয়ে নকওঁ ডাইৰেক্ট খাবি ৰ আহিলে খাই নিলে কাটি দিম তাক ভগৱান কিবা আছে আমাৰ আহি যাওঁ সেই ভগৱান কিবা কৰি আমাৰ আহিলেও ভাল পাওঁ আহিছে গাইছ মই যে কিয় সৰুতে মৰি নগ'লো এই দেখাৰ কাৰণেহে মই আছিলোঁ ইমান দিনে মানুহৰ ধফা ধফি দিবা লৈছে আমাৰ মুখ মেলি মই চাই আছোঁ মানুহ ধফা ধফি দিবা আমাৰ মুখ মেলি চাই আছোঁ গাইছ আমাৰ ফুডটো মানে অলপমান বেলেগে হৈ গ'ল নেকি বেছি এডভান্স এই সৰু পিলপিলা মইনা হেন চলাটোৱে 3 বা 4 বাৰ খাককে মুখ মেলি দিলে হয় আৰু আহি দেখোন মানুহ কি কবি আৰু আকৌ ক'বা নালা কি একো নহয় ৰখি থাকোঁতে আৰু দিম ভিডিঅ'টো কাটো কাটি খানাটো আহিলে অলপ দেখাই দিম কাৰণ মোৰ মতে ইমান কৰি থাকি লাভ নহ'ব আৰু হয় ন গাইছ আমি ইণ্টাৰেষ্টিং দিব পৰা নাই আকৌ সেইকাৰণে ভিডিঅ'টো কাটাই ডিচিশ্যন লৈছোঁ অলৰেডি হয়তো 1 ঘণ্টা হৈ গ'ল ভিডিঅ'টো ভাল লাগিব দেই হয়তো এক্সপৰ্ট কৰি চাগে কালিহে আপলোড হ'ব এতিয়া যায়ে এডিটত বহিব লাগিব এতিয়া ডাইৰেক্ট ঘৰে যাম ভিডিঅ'টো কাম কৰিব লাগিব গোটেই বাই বাই গাইছ আমি ডাইৰেক্ট এটা বাই বাই নিদিওঁ ফুডটো আহি লওক তাৰপিছত দেখাই আছোঁ ভিডিঅ' কাটি দিলোঁ 1 ঘণ্টা হৈছিলে নাইবা কাটিলোঁ দে প্লেট আহি গৈছে মানে ষ্টাৰ্ট কৰিব বনাওঁ
আমাক দিয়া আৰম্ভ হ'ব প্লেট আহি গৈছে এতিয়া আৰু অলপমান সময় আমি ভিডিঅ'টো এতিয়া মাত্ৰ আৰু 2 ঘণ্টাৰ পিছত আহি যাব বস্তুটো ৰাখি দিওঁ আৰু কেমেৰাটো টিপটাৰ দৰে এতে মোবাইল চবাইল যাবই হৈ আছে না নাই মই গমেই নাপাওঁ এই হৈ আছে চলি আছে angkat video apa kini nambah lah lagi look to guys biasa ya ini mata kumpalu tangan rotor ini সদায় বেছি বস্তু এটা দিব অৰ্ডাৰ দিওঁতে গুৰুত্ব দিব না গুৰুত্ব দি সেইটো বস্তু পৰব যিমান ডাঙৰ হাতলৈ বেছি বস্তু অৰ্ডাৰ দিবি ইমান গুৰুত্ব দিব সোনকালে ইমান সোনকালে দি দিব হয় না দামী বস্তু দিব লাগে এটাই দি দামী বস্তু দি সোনকাল দি দিব ডাইৰেক্ট আমি অলপ সপা ধৰা না আৰু আমি আৰু মেনুগেনত যিমান কম দামী আছে সেইটো চাই আছোঁ 10 টাকাৰ ব্লেক টি 10 টাকাৰ লেটি নাই 15-20 টাকা মেনু 10 টাকা এইটো ব্লেক টি সেইটোৱে আছে কফি কিমান 30-60 টাকা নেকি খাওঁ চবচে কম দামী হ'ল 100 টাকা চবচে কম দামী 100 টাকা ভেজ ৰোল লাগিছিল ভেজ ৰোল 100 টাকা তাতে আমি চিকেন পাওঁ 14 মুঠ ফাইনেলি আহিল চাগে দেই আমাক টেমা লাগব না দা আমাৰ গ'লে বাতি এটা পাম নেকি আৰু এই বাতিটো নহ'ব কিন্তু আপুনি এক্সট্ৰাকৈ পাই যাব বুলি কৈছে অঁ এক্সট্ৰাকৈ দি দিয়ক এটা বাতি ঠিক আছে এক্সট্ৰা বাতি গাইছ এই বাতি আমাৰ কি দি সুধা তই নাই এক্সট্ৰা বাতি একে কথা সেইটো বাতি এক্সট্ৰা বাতি কি ডিফাৰেঞ্চ আছে গাইছ ফুডটো দেখাই দিওঁ ফুডটো দেখাই দি কিনে আমি ভিডিঅ'টো শেষ কৰোঁ গাইছ সোনকাল জলদি অ' মাই গড গাইছ বহুত কষ্ট গাইছ ভিডিঅ' চিডিঅ' বনাওঁ এইটো হৈছে প্লেইন ৰুটি এইটো কি পনীৰ বাটাৰ মছলা ৰুটি এইটো নিলম এই হাতখন গুচো এইটো নিলম ই বহুত সৰুকৈ হৈ গাইছে ভিডিঅ' বনালে ইমান সৰুকৈ নহয় বাই বাই গাইছ মাইক্ৰফোন লাগি আছে সৰু চ' গাইজ আমাৰ খানাটো বাকী ল'লোঁ আৰু এইখিনি আহিল এইমাত্ৰ বাতিটো আনবা দিছিলোঁ কিন্তু নল'লোঁ বাতিটো নল'লোঁ চ' খানাটো আহি গ'ল এইটো বঢ়িয়াকৈ খাই লওঁ এতিয়া হা চেল্ফি এটা মাৰোঁ আৰু এম্বিশ্যনতকৈ খাই লৈ এটা ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই গাইজ খানা খাওঁ চেছ আৰু এটা ৰিভিউ কি দিবি ৰিভিউ বহুত ভাল লাগছে খানা খাই কিমান দিবি 10ৰ ভিতৰত 10ৰ ভিতৰত 9 বাতি চাওক চাফা এইফালে চব চাফা ফুড কোৱালিটি মজা আছিল এম্বিশ্যনত ফাৰ্ষ্ট টাইম খালোঁ পনীৰ বাটাৰ মছলা আৰু প্লেইন ৰুটি বহুত ভাল লাগিল অঁ বঢ়িয়া চ' গাইজ ভিডিঅ'টো আমি শেষ কৰিছিলোঁহে আৰু নীলমে কিবা এটা চাই আছে কি হ'ল কি ক'ব 333 টাকা লৈছি আৰু 5% GST বোলে বিলখন দেখো কিমান টকা খাইছোঁ আপুনি ৰ আমি বিল খালোঁ 333 টাকাৰ খালোঁ 262 অঁ 250 GST লাগছি 5% আৰু নানত কিমান 15 টাকাকৈ নানৰ 15 টাকা লৈছি 60 টাকা 60 টাকা আৰু বাকীখিনি GST 333 টাকা নেকি 333 টোটেল আমি গাইজ খাইলোঁ এতিয়া আমাৰ টেনশ্যন হৈ গৈছে আমাৰ GST কাটি দিছে এই যাই আছোঁ ঘৰ ভিডিঅ'টো আমি আগতে সমাপ্ত কৰিছিলোঁ কিন্তু আৰু একবাৰ আৰম্ভ কৰিলোঁ কাৰণ আমি এখিনি দেখুৱাব ৰৈ গৈছিল দামখিনি ক'ব লগাটো জৰুৰী আছিল কাৰণ গম পাব লাগিব না গাইছে আপোনালোকেও চ' ভিডিঅ'টো এতিয়া কৈছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ভিডিঅ' নাহে আন নকৰোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নীলম বাই বাই কৰা বাই 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 গাইজ বাই বাই